নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ গুৰিলে এজন বৈজ্ঞানিক হিচাপে আহি উপস্থিত হলো আৰু মোৰ গৱেষণাগাৰৰ পৰা এই মাত্ৰ ওলাই অহাৰ কাৰণে এয়া চাওক দাড়ি চাৰি কাটিব পৰা নাই। কিন্তু আমোদজনক কথা যে মই কিন্তু কলা বিভাগৰ ছাত্ৰহে আছিলো। তথাপিও অকণমান ধাৰ ধুৰ কৰি হলেও বিজ্ঞান বিষয়ত কিছু জ্ঞান অৰ্জন কৰিছো। এতিয়া আপোনালোকৰ যিসকলে এই বিজ্ঞান বিষয়টোৰ বিষয়ে একো নাজানে তেওঁলোকে হয়তো এই ভিডিঅ'টো চাই কিছু আমোদ পাব বা কথা জানিব, সেই বুলি ভাবি ভিডিঅ'টো বনাবলৈ বিচাৰিলো। এটা কথা হ'ল, অকণমান ইংৰাজী ভাষালৈ যাওঁ। Atom is the fundamental unit of the world. মানে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ সকলো জড় আৰু জীৱ জগতৰ মূল হ'ল এটম। এতিয়া বৰ আচৰিত ঘটনা যে এটা ব্যাগম শিল বা এটা ক্ষুদ্ৰ শিল, এই শিল বোলা বস্তুটো এটমৰ দ্বাৰা গঠিত। এতিয়া এটা কথা চাব, মূলতে কিন্তু শিল, শিলৰ পিছত বালি, ধূলি, মাটি ইত্যাদি বস্তু এই শিলৰ পৰাই সৃষ্টি হৈ আহিছে। গতিকে মূল শিল যদি এটমৰ পৰা গঠিত, বাকীখিনি আৰু ক'বলৈ দৰকাৰ নাই। আমাৰ প্ৰাণ যি ৰক্ষা কৰে পানী, বায়ু, এয়াও এটমৰ পৰা সৃষ্টি হোৱা বা গঠিত। আৰু আমি জীৱবিলাক যে মানুহ, দুনু, কীট, পতংগ, এইবিলাক জীৱ জন্তুসকল সকলোবিলাকৰ আদি হ'ল এটম। যোৱাকালি এটা ইংৰাজী ভাষাৰ ভিডিঅ' বনাইছিলো, আপোনালোকে কোনে কোনে অকণমান হলেও চাইছিলে। তাত মই এটা কথা কৈছিলো যে এজন মানুহৰ ভিতৰত যিটো বস্তু আছে সেইটোৰ এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডটো আছে। গতিকে এই যে সৃষ্টিৰ মূল এটাই, আমাৰ যে কয় পৰমাত্মা, সুপ্ৰিম সোল, তাৰপিছতে আমাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আত্মাবিলাক বা সোল, এই বিলাক যে তাৰ পৰা সৃষ্টি হৈছে। গতিকে এটা ক্ষুদ্ৰ জীৱৰ ভিতৰত যিখিনি আছে সেয়াও বিশ্ব ব্ৰহ্মাণ্ড ব্যাপী আছে। মানুহ, দুনু ইত্যাদি সকলো জীৱ বা জড় জগত যিটো বস্তুৰ দ্বাৰা তৈয়াৰী হৈছে বা যিখিনি বস্তু আছে সেই গোটেই বিশ্ব ব্ৰহ্মাণ্ড ব্যাপী আছে। এতিয়া কথা হ'ল, আপোনালোকে কলেজত বিজ্ঞান নপঢ়িলেও স্কুলততো পঢ়িবই লাগে ক্লাছ 10লৈকে, কাৰণ ক্লাছ 10ৰ পিছত কোন কিটো শাখাত যায় সেয়া ক্লাছ 10ৰ পৰীক্ষা নতুবা শিক্ষাৰ্থীসকলৰ নিজস্ব এটা ৰুচিমতে সেই লাইনবিলাক লয়। তেতিয়া ক্লাছ 10লৈকে আজিকালি বিজ্ঞান বিষয়ৰ কিতাপত যথেষ্টখিনি কথা উল্লেখ আছে। আৰু সেই যে কিতাপবিলাক, তাত এটা দোধৰ মধৰ লগা কথা আপোনালোকে পাব যে মই কলো এটম ইজ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ দ্য ৱৰ্ল্ড। সেই যে এটম কি বস্তু আৰু এটমৰ পৰা যে এটা আকাৰ পাব, মানে এটা নিজস্ব চিনাকি পাব, নিজস্ব গুণধৰ্ম পাব, সেই বস্তুটোক ইংৰাজীত কৰি দিলে যে মলিকিউল।
অসমীয়াত কৈ দিলে অণু, আৰু এটমটো অসমীয়াত পৰমাণু। চব পৰমাণু লগ লাগি অণু হয়। অণুৰ ঘটনাটো হ'ল বা মলিকিউলৰ ঘটনাটো হ'ল কি যে এটা নিৰ্দিষ্ট চিনাকি সেই সময়তে আহিব যেতিয়া সি এটা মলিকিউল হিচাপে সৃষ্টি হ'ব বা এটা অণুৰ আকাৰত সি সৃষ্টি হ'ব। গতিকে লোহা এটুকুৰ যদি ভাঙি 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 গৈ থাকো, যিটো বাস্তৱত সম্ভৱ নহয়, গতিকে তাৰ এটাইতকৈ যিটো শেহৰ অংশ পামগে সেইটো হ'ব মলিকিউল, আৰু তাক ভাঙি দিয়াৰ পিছত সি আৰু লোহা হৈ নাথাকে। গতিকে মলিকিউল বা অণু হ'ল এটা বিশেষ বস্তুৰ সকলো গুণধৰ্ম থকা, চকুৰে নেদেখা, হয়তো মাইক্ৰস্কোপতো দেখা নাযায় এটা বস্তু, সেইটো হ'ল এটমৰ পৰা গঠিত মলিকিউল বা অণু। এতিয়া ঘটনা হ'ল পানীৰ যে সৃষ্টি হয়, পানীটো কি বোলে হাইড্ৰজেনৰ দুটা এটম বা পৰমাণু আৰু অক্সিজেনৰ এটা এটম বা পৰমাণু লগ হৈ পেলাই পানী অৰ্থাৎ ৱাটাৰৰ সৃষ্টি হ'ল। এতিয়া মোৰ কথাটো হ'ল যে আমি যে অক্সিজেনৰ এটম বুলি কৈ দিলো গপমানে, আৰু ইফালে হাইড্ৰজেনৰ এটম বুলি কৈ দিলো, নতুবা পৰমাণু বুলি কলো। এতিয়া আমি মানে মোৰ যিখিনি জ্ঞান ধৰ্ম আছে যে এটা এটম আকাৰে থকা বস্তুটোৰ কোনো চিনাকি নাথাকে, কিন্তু যেতিয়া মলিকিউলৰ অৱস্থালৈ আহে তেতিয়াহ'লে তাৰ চিনাকি এটা নিৰ্দিষ্ট সৃষ্টি হয়। যেনেকে পানীৰ সৃষ্টি হ'বলৈ অক্সিজেন আৰু হাইড্ৰজেনৰ দৰকাৰ হ'ল। এতিয়া অক্সিজেন বুলি কেনেকে আমি গম পালো? এতিয়া ঘটনাটো হ'ল অক্সিজেন মানে আমাৰ যিখিনি এলিমেণ্ট বুলি কয় মৌল অসমীয়াত, সেইখিনি হ'ল কি যে একেধৰণৰ এটমৰ পৰা সৃষ্টি হয়। গতিকে সেইটো বন্ড বুলি কয়, কিন্তু সেই বন্ডটো একচুৱেলি এটা মলিকিউল। কাৰণ মই একেবাৰে দি কৈছো যে এটা মলিকিউল বা এটা অণু গঠন হ'বৰ কাৰণে গঠন হোৱাৰ পিছত সি এটা নিজস্ব চিনাকি পায়, গতিকে সি মলিকিউল হ'ব, এটম কেতিয়াও নহয়। কিন্তু সেই কথাটো কিতাপত কেতিয়াও নিলিখে। আজিকালি এটা সহজ বুদ্ধি ওলাইছে যে আমি যদি মানে ইণ্টাৰনেটৰ সহায় লওঁ তেতিয়াহ'লে সেই কথাটো আমি জানিব পাৰো। কিন্তু তাকো আপুনি ঘূৰাই পকাই বিচাৰিলে আৰু সেইটো সাধাৰণ লোকসকলৰ সম্ভৱো নহয়। কাৰণ আমি যেতিয়া নিৰবিচ্ছিন্নভাৱে বা একান্তপতীয়াকে এটা বিষয় লাগি ধৰো, গতিকে সেইটো গম পোৱা যায়। গতিকে এটা খাটাংকতা যে কি এটম মলিকিউল বা অণু বুলি যেতিয়া কোৱা হয়, তাৰ এটা নিৰ্দিষ্ট চিনাকি থাকে, আৰু সেই বস্তুটো এটমৰ দ্বাৰা গঠিত হয়, আৰু তাক যদি ব্ৰেক কৰি দিয়া হয় তেতিয়া সেই অক্সিজেন বা হাইড্ৰজেন বুলি তাৰ চিনাকিটো নাথাকে। এইটো হ'ল মূল কথা। গতিকে এটা বস্তুৰ সেই বস্তুটোৰ সকলো গুণধৰ্ম ৰাখি থকা আটাইতকৈ ক্ষুদ্ৰতম বস্তুটোৱে হৈ গ'ল কি যে মলিকিউল বা অণু। এতিয়া পিছত আহি গ'ল যে মানুহৰ সৃষ্টিৰ কাৰণে তাৰমানে এই যে DNA বা প্ৰটিন এই বস্তুবিলাক লগ হৈ পেলাই আৰু কিবা কিবি আছে, সকলোবিলাক বাৰু জনা সম্ভৱো নহয় মোৰ দ্বাৰা। গতিকে এইখিনিৰ পৰাই যিটো মানুহ বা অন্যান্য জীৱ জন্তু বা কীট পতংগৰ যিটো চেলৰ সৃষ্টি হয়, এই জীৱৰ ক্ষেত্ৰত কিন্তু ক্ষুদ্ৰ অংশটো আচলতে চেল। এটা চেল হ'ল যেনেকে মানুহৰ এটা চেল, সেইটো হ'ল যে সেই মানুহটোৰ সকলো গুণধৰ্ম চেলটোৰ ভিতৰত থাকে।
আমি যে কণী খাওঁ, কণীবিলাকো এটা এটা আচলতে চেল, সেই চেলটোৰ ভিতৰত হাঁহ হওক, মুৰ্গী হওক বা অন্যান্য চৰাই হওক, সেই কণীটোৰ ভিতৰতে সম্পূৰ্ণ এটা চৰাই তাত গুণধৰ্ম নিহিত হৈ থাকে। এতিয়া সেই চেলটোৱে তাৰ মানে ব্ৰেক হৈ সি এটা নতুন সম্পূৰ্ণ এটা প্ৰাণী চৰাই চিৰিকটিলে পৰিৱৰ্তিত হয়। সেই যিটো চেল ডিভিজন বুলি কোৱা হয়। এতিয়া কথা হ'ল ইয়াতো এটা ইণ্টাৰেষ্টিং আমোদজনক কথা আছে কি যে হাতৰ চেল আৰু ভৰিৰ চেল একে নহয়, কিন্তু গঠিত চেম এটমৰ দ্বাৰাই হয়। ঠিক হাড় বা লাঙৰ যিটো চেল সেইবিলাকো পৃথক, কিন্তু সেই পৃথকটো কেনেকে হৈ যায় একেটা বস্তু সেইটো কিন্তু বিজ্ঞানে এতিয়াও জনা নাই। যি কি নহওক, এয়া জীৱ জগতৰ আটাইতকৈ ক্ষুদ্ৰ যিটো বস্তু সেইটো চেল বুলি কয়, কিন্তু চেলটো DNA বা যিটো প্ৰটিন চটিন এই বস্তুবিলাক কিন্তু এটমৰ পৰা গঠিত হয়। গতিকে এই এটমেই হ'ল ফাণ্ডামেণ্টেল ইউনিট যিটো জীৱ জগত সৃষ্টি হ'ল। আগতে শিললৈ যদি যাওঁ, শিলো সেই একেই এটমৰ পৰা গঠন হয়, কিন্তু মাটি, বালি, ধূলি এইবিলাক কিন্তু বিজ্ঞানৰ মতে কিন্তু শিলৰ পৰাই সৃষ্টি হৈছে ক্ষয় ভৱনৰ দ্বাৰা, যিটো ইৰ'চন বুলি কয়। এতিয়া ভিডিঅ'টো দীঘল হৈছে, আপোনালোকক থুলমূলকে এটা কথা ক'লো যে পৰৱৰ্তী কালতো আপোনালোকে ভাল পালে এই বিষয়ত ভিডিঅ' বনাম, যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ মূলতে হৈ গ'ল এটম, আৰু এটা নিৰ্দিষ্ট বস্তুৰ চিনাকি পাবৰ হলে সি মলিকিউল হ'বই লাগিব। অৰ্থাৎ এটম বুলি ক'লে পৰমাণু আৰু মলিকিউল বুলি ক'লে অণু। গতিকে জীৱ আৰু জড় জগত এই দুইটা বস্তুৰেই সৃষ্টিৰ অন্তৰালত সেই অণু পৰমাণু বা এটম আৰু মলিকিউলৰ খেল। এতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডত যিটো খেলা আৰম্ভ হৈছে সেইটো এটা শৰীৰৰ ভিতৰতে থাকে। গতিকে আমি আমাৰ দেহাটোক ব্ৰহ্মাণ্ডৰ ভিতৰৰ এটা ক্ষুদ্ৰ অংশ বুলি আমি ক'ব পাৰোঁ। গতিকে সেই যে অৰ্জুনক মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণই বিশ্বৰূপ দৰ্শন কৰাইছিলে, তাত যে তেখেতে কৈছিলে যে মই সকলো, মানে কি তেওঁ আদিৰ পৰা সকলো সৃষ্টি হৈছে। গতিকে যিমান আমি হিন্দু ধৰ্ম মতে দেৱ দেৱীসকলক বিশ্বাস কৰো, সেই সকলৰ অংশই আমি। গতিকে মই এই গোটেই কথাটো পৰমাত্মা বুলি ক'লো, পৰমাত্মাৰে অংশ আমি সকলো। সেইটো ইংৰাজীত সুপ্ৰিম সোল বা ক্ষুদ্ৰ অৰ্থত সোল। গতিকে এইখিনি কথা কৈ মই ভিডিঅ'টি ইমানতে শেষ কৰিম।